গাইছ মেনেজ কৰিছে ফিল্টাৰটো নিবা ইউৰিয়া মাৰছিল যাৰ ফলত মানে চুলিখিনি সোমাই যায় কিন্তু সৰু কাবলে মতো 500 টকা দি কিনে 500 টকা মই খাই থৈ দিছিলোঁ গাইছ শুট ডেম কৈছে ব্ৰিজ গব নাই জানো গাইছ মোৰ পানীটো গণ্ডু পাৰ নাই আৰু এনে তেখেত নৰমপন্থী 200 মাৰলি আৰু 100 মাৰ আমি ৰাতি মোটামুটি 7টামান বজাত ৰাতি আহিছোঁ বাকী আমি লগত এটা গাইছ আজি এটা স্পেচিয়েল মানুহ আছে আপোনালোকে চাব নেকি গাইছ এই চাওক গাইছ এইটো কোন গাইছ আমাৰ আপোনালোকে যোনে আগতে চাইছিল আমাৰ ভিডিঅ' জানে গাইছ এটা আমাৰ ভ্লগৰে এটা পাৰ্ট নিউটন বাইক কিন্তু আজিকালি আমাক সময় দিব নোৱাৰা হৈছে সময় নহয় গাইছ কথা বহুত বিজি গাইছ আৰু মানে এটা চাইডে চালেও নহ'ব না বৰ্তমান সময়ত গাইছ মানে এনেকুৱা লাইফটো হৈছে মানে দুইফালে দুখন নাও গাইছ কোনখনত যাম মানে ইফালেও নেদিলেও উপায় নাই সিফালে নেদিলেও উপায় নাই সেনেকুৱা মানে মেইন কথা গাইছ ই মানে হ'ল এনে ভ্লগটো মানে আৰু পাৰমানেণ্টলি বস্তু নহয় আৰু মানে এনে মোৰ জোৰত তাৰমানে ই মই লগ ধৰি মই এটা মেইন কথাটো উদ্দেশ্যটো কওঁ মেইন উদ্দেশ্যটো হ'ল গাইছ জানে চব যা গাইছ মোৰ জানে এটা চাইড মোৰ মিউজিক লাইন আছে আৰু এটা চাইড মোৰ ব্লগ আছে গাইছ মেইন কথা হ'ল মই ইটো গাইছ এইটো কথা কোৱা নাই যে মই ব্লগত মই চান্স দিয়া নাই মানে এনেকুৱা নহয় গাইছ মানে এটা বস্তুটো মই যাওঁ বকা নাই তো গাইছ আই মিন গ্ৰেট ডাইলেমা মই ডাইলেমাত আছোঁ তো গাইছ এতিয়া আমি এটা বিশেষ ঠাইলৈ যাইছোঁ কামটো নিউটন ভাইটৰ কাম আছে আমি গোটেইকেইটা যাইছোঁ গাইছ এই আমি ফাইনেলি ঘৰটো আহি পালোঁ বাকী নিউটন ভাই যায় এতিয়া আৰু ইয়াৰ আগতটো বাকী নিউটন ভাই গাইছে এতিয়া ঠেলা আনিব যাব মানে আপোনালোকে নিশ্চয় আইডিয়া লগোৱা পাইছে বা থাম্বনেইলৰ চাই আপোনালোকে অলপ চলপ গম পাইছে কিজানি কি কৰিব যাইছোঁ বাকী ঠেলা আছে ইয়াত গাইছ ঠেলাখন আনিলক ঠেলাখন আনি হোৱাৰ পিছত মই কৈছোঁ কিহৰ কাৰণে আমি ঠেলা আনিছোঁ ক'ত যাইছোঁ গোটেইকৈ বুজাইছোঁ এয়া আমি নিজাম আকাশৰ তলত সুন্দৰ মলুৱা বতাহ বলি আছে তাৰ পৰা বঢ়িয়াকৈ থিয়া দি আছোঁ গাইছ বাকী মেইন কথা হ'ল গাইছ আমাৰ টি চাৰ্টেৰ ভ্লগটোৰ পৰা কেইটামান নতুন মেম্বাৰ আমাৰ লগত চামিল হৈছে সেইসকলক আমাৰ চেনেলৰ পৰা সকলোকে ৱেলকাম বাকী বাই চান্স যদি কোনোবা আমাৰ ভিডিঅ' চাই উঠি বা ছাবস্ক্ৰাইব কৰিব বা লাইক শ্বেয়াৰ কৰিব পাহৰিছে কৰি দিবা বাকী এতিয়া আমি যাইছোঁ গাইছ ঠেলা আহি পালে এয়া বাকী আমাৰ দুটামান মানুহ আৰু আহি আছে মেইন কথা গাইছ আমি ক'ত যাইছোঁ কৈ দিওঁ আজি মানে ইমান ডাঙৰ কথা নহয় নিউটন ভাই মানে আজি নিউটন ভাইতে এটা ফিল্টাৰ এটা বনাব দিছিল ডাঙৰ চাই এনেকুৱা সেই ফিল্টাৰটো আনিব যাইছোঁ সেইখিনিয়ে কথা গাইছোঁ বেকে ইমান ঘূৰাই পকাই কথা কোৱাৰ মোৰ অভ্যাস নাই গতিকে ডাইৰেক্ট কৈছোঁ সেই ফিল্টাৰটো আনিব যাইছোঁ বেলেগ গাইছ মানে কি দিনটো কলেজত যাওঁ আৰু যিহে ৰ'দ গাইছ বৰ্তমান দি আছে সেইকাৰণে গাইছ বেলেগ ভিডিঅ' বনাবলৈ সময় নাপাওঁ আৰু ই ক'লা যে যাওঁ মই অলপ ফিল্টাৰটো আনিব যাওঁ তাৰে সেইবাৰ ভাবিলোঁ মানে যিহেতু ভ্লগ দিয়া নাই বহুত দিন ধৰি বা টি চাৰ্টে দি উঠাই 2-3 দিন হৈ গ'ল ভ্লগ দিব পৰা নাছিলোঁ সেইকাৰণে এইটো ভ্লগ বনাই দিওঁ তো আমাৰ নিউটন ভাই গাড়ী ঠিক হৈ গৈছে বৰ্তমান একদম কমপ্লিটলি ঠিক হৈ গৈছে বাকী আমি বন্ধ পালে বা 2-3 দিনমান ভালকৈ বন্ধ পালে আমি ডাঙৰ এটা ভ্লগ আনিব চেষ্টা কৰিম গতিকে আমাৰ লগত থাকক বাকী গাইছ আমাৰ লগত ধুনীয়াকৈ ছাপোৰ্ট কৰিছে গাইছ আৰু 8টা নে 9টা ছাবস্ক্ৰাইবাৰ লাগে 300 হ'লে জলদি কৰি দিয়ক যোনে যোনে নতুনকৈ চাই আছে বাকী আগতীয়াকৈ বলক কি হয় আৰু গাইছ কি মজা বতাহ আহে দেখা আৰু গাইছ মোৰ অভ্যাস নাই না কেমেৰা ধৰ ই মোক সদায় গালি পাৰে হ'ব দে আইফোন ল'ম না কেইদিনমান পিছত তেতিয়া এনেকৈ জাপিয়াই থাকিলে নলাব গাইছ আপোনাক এইটো গাইছ বৰ্তমান আমি আনিব যাইছোঁ কৈ দিওঁ নেকি মই ক'লোৱে মানে গাইছ কি হ'ল ফিল্টাৰটো আনিব যাওঁ ফিল্টাৰটো গাইছ মোটামুটি 1 বছৰে হ'বলৈ থাকে অৰ্ডাৰ দি থোৱা মানে সদায় শুনে গাইছ মানে টাইমে নাপাওঁ কিছু নাই গাইছ মানে ফাদাৰে দিছিল 1000 এডভান্স দিবা মোৰ তেতিয়া তাৰমানে গাইছ তেতিয়া গাইছ মানে মোৰ অলপ পইচাৰ অভাৱ হৈছে গাইছ মই মানে চিনাকি হয় অৰূপ কাবলি মতো 500 টকা দি কিনে 500 টকা মই খাই থৈ দিছিলোঁ গাইছ টোটেল দাম 1200 আৰু 200 দি পেলাই আনিব লাগে আৰু মই জানা কিন্তু গাইছ কি হ'ল এতিয়া মই আগতকৈ অহা কাৰণটো হ'ল গাইছ অৰূপ দাক মেনেজ কৰিব লাগিব নহ'লে ঘৰত থকা মুস্কিল হৈছে গাইছ তো গাইছ কি হ'ল গাইছ একো হোৱা নাই সি বঢ়িয়া কেমেৰা তলাই বিন্দেজ খোজকাঢ়ি আহিছে এই ধুনীয়াৰ বালিৰ ৰাস্তা মই ঠেলা ধৰিব আৰু গাইছ নৰি না নৰি আৰু মা পাপা সৰুতে মোক কষ্ট দিয়া নাই গাইছ এটা কথা কওঁ গাড়ীখন 20মান ৰাইড হ'ব মানে য়েছ গাড়ী আমাৰ কমপ্লিটলি ভাল হৈছে গাইছ খালি আমি ঘূৰিব সময় পোৱা নাই মেইন কথা হ'ল এইটো আৰু পইচা দিবা বিশ্বকৰ্মাৰ গাইছ কেনে ভ্লগ দিমে গাইছ আমি ক'ত যাম চাব আপোনালোকে
বাকী বহুত ইভেণ্ট আহিছে গাইছ দুৰ্গা পূজা আহিছে এইবাৰ আমি নলবাৰীত যাম দুৰ্গা পূজা আপোনালোক আজিয়ে কৈ দিলোঁ জুবিন দাই আহিব ন জুবিন দা আহিব নলবাৰীত তাতে আমি যাম ট্ৰেইনত যাম য়েছ আৰু যাবাৰটো গাইছ মনত হৈছে চবেই হাইলাইট কৰি দিব লাগিব ভিডিঅ'বিলাক আৰু কালি এটা আমাৰ গাইছ মিচিং হৈ গ'ল মই এতিয়া দুখ লাগিছে মনটো কালি মানে গাইছ মানে কালি গাইছ কি হ'ল কালি আমাৰ গোৰেশ্বৰৰ সকলোৱে চিনি পায় NRDS কলেজত মানে কালি ভাস্কৰ অফিচিয়েল দা আহিছিল আমাৰ সকলোৱে মেক্সিমামে চিনি পায় আমি বিৰাট ডাঙৰ মিছ কৰি দিলে আমি এটা ভ্লগ বনাব লাগিছিল বা আৰু গাইছ নহয় গাইছ এটা ভ্লগ এটা বনাব লাগিছিল এটা কথা কওঁ ঠিকাৰ লাগে মানে কিছুমান কথা আৰু গাইছ মানে কলেজখন যিহেতু এটিটিউড সোমাব নাই সেইকাৰণে যাওঁ সেই খঙতে যাওঁ না গাইছ আৰু মেইন কথা মই বেয়া নাপাব গাইছ এইটো আমি পুৰা সঁচা কথা কৈছোঁ গাইছ মই চিষ্টেমটো কথাটো কৈছোঁ মানে কোনোতো গাইছ চব মানুহটো বেয়া নহয় মই এটা কথা কৈছোঁ গাইছ মই এটা কথা কৈ দিওঁ আপোনালোকে বেয়া নাপাব মানে গাইছ সিহঁতে যেতিয়া গায়ক মাতে বা কিবা মাতে তেতিয়া সকলোৰে খালি মোবাইলত ষ্টেটাছ খালি গায়কটো ইটো আহিব সি আহিব এনেকুৱা আহিব কিন্তু গাইছ যেতিয়া আমি চাব যাম তেতিয়া কাই সোমাব নাপায় সেইটো কাৰণে যদি গাইছ কাকো সোমাবই নেদে বা একো কৰবাই নেদে ষ্টেটাছ মাৰি মানুহক দেখাব লগা একো নাই গাইছ মই সঁচা কথা ক'লোঁ ঘৰত মাতি মাৰি চাই থাক সেনেকুৱা চিষ্টেমৰ কথা সেইটো কাৰণে বেয়া লাগে সেইকাৰণে বেয়া লাগে মানে সেইটোৰ কাৰণে এনেকুৱা এটা মানে ঠাইত ৰখিছোঁ গাইছ এইটোৰ ঠাইত মানে কোনো যদি একলা আহে না গাইছ মানে পেনেদি ওলাই যাব আৰু মানে সেইটো গাইছ মানে কি আপোনালোকে চাব পাৰে গাইছ একো মানে সেই নাই না কোনো পোহৰ না কোনো ঘৰ একো নাই মস্ত বাঁহৰ বস্তি এটা আছে ইফালে এটা বস্তি ইফালে চব মানে সেই এটা ডাঙৰ মানকৈ ৰাস্তা এটা আছে সেইখিনিয়ে বাকী গাইছ এই আছে আপোনালোকে চাবলৈ গোটাই বস্তি নাই কোনোবা পোহৰ দেখিছে গাইছ চাওক একদম দূৰত একদম সেই আছে সেইখিনি বাকী গাইছ মই এটা কথা কৈ দিওঁ ই মানে গাইছ এই মেনেজ কৰা ঠাই মানে কি যে 1000 টকা এটা লৈছিল মানে গাইছ ই দেউতাকে তাক ফিল্টাৰটো পইচা দিয়াৰ কাৰণে 1000 টকা এটা দিছিল ই মানে কি কৰিছে গাইছ তাৰে 500 টকা এটা জমা দি মানুহটো চিনাকি আছিল 500 টকা এটা সি নিজে খাই থৈ দিছিল হা এতিয়া মানে সি আগতে যোৱাৰ ঠাণ্ডাত মোক মানে একো ক'বাই নাই গাইছ অলপ 1 ছেকেণ্ড সময় ৰখান ইমান দূৰ আহিলোঁ গাইছ মোটামুটি 1.5 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ সি মানে এতিয়া মোক গাইছ মানে একো ক'বাই নেদে ৰখা সময় নেদে মানে যাই পেলাই মেনেজ কৰিব লাগিব তাক মানে এতিয়া ফুচলাব গাইছ বোলে যে 500 টকাৰ কথা দেউতাক নকবি বা কিবা নকবি গৰম লাগি আহিলোঁ গাইছ সেইখিনিয়ে কথা আৰু গাইছ যাওঁ দিয়া ভয় লাগিছে মাই গড গাইছ ভয় লাগি একলা একলা এৰি থৈছি পাগলে মোক তুমি বোলে এটা মই জানাত তুমি এটা কাহিনী জানা বোলে যে মহাত্মা গান্ধীৰ তালুক চুলি কেনেকৈ নাই কমন বে জানো নাই আপুনি আপুনি জানক আপুনি জানে ন একদম কৈ দিয়কচোন আপুনি জানো কৈ দিয়ক মহাত্মা গান্ধী তেতিয়া স্বাধীনতাৰ সময় গাইছ ভাল আৰু তেতিয়া মণিপুৰৰ কাৰণে গাইছিলোঁ তাৰপিছত চাহ বাগান এখন গাইছ তাক ব্ৰিটিছে খেদছি শ্বুট ডেম কৈছে ব্ৰিটিছ গভৰ্ণৰ গাইছ মহাত্মা গান্ধীটো বন্দুক বাৰুদ নাই আৰু এনে তেখেত নৰমপন্থী 200 মাৰিলে আৰু 100 মাৰ এনে মানুহ এটা পলাচি গাইছ আৰু ধুতিখন বুজিল তাৰ হেৰিত গাইছ এয়া চাহপাতৰ গাইছগিলাটো জানে বিৰাট টান গাইছ তাতে পৰিল সেই সময়ত ইংৰাজ লৰ্ড চাহাবজনে আকৌ চাহপাতৰ হেৰিত ইউৰিয়া মাৰিছিল গাইছ যাতে অপতৃণ নগজে গাইছ এক্সট্ৰা হাবি বন নগজে মহাত্মা গান্ধীৰ গাইত তেতিয়া চুলি আছিল মোৰ দৰে তাঠা আছিল এনেকুৱা কিন্তু কি হ'ল গাইছ ভুলবশতঃ সেই বেছিকৈ যিটো ৰাসায়নিক কেমিকেল তেখেতক পৰি গ'ল শিৰত পৰিল আৰু যাৰ ফলত যি সোমাল চিৰঘূণীয়া হৈ তেখেত পামোৰা হৈ থাকিল গতিকে বাপুজীৰ নামত কেতিয়াবা বেয়া লাগে কাহানীটো মনত পেলাই যা কি নহওক তেখেতৰ তপামূৰাই চিৰশান্তি লাভ কৰক এইখিনিয়ে তো গাইছ আপোনালোকে কাহিনীটো কেনেবালে বঢ়িয়া কমেণ্ট কৰি জনাব গাইছ বাকী যোনে যোনে আগতে এইটো কাহিনী জানা নাছিল আজি পেলাই নতুন এটা জ্ঞান পালে বাকী গাইছ বহুত ফাল্টু হৈ গ'ল ডাইৰেক্ট জাগাত যাই লগ পাইছোঁ গাইছ চলাব আপোনালোকে চটত দেখা পালে যে কি ক'লে ই ইউৰিয়া মাৰিছিল তাৰ ফলত মানে চুলিখিনি সোমাই যায় কিন্তু গাইছ ই নাজানে গাইছ ইউৰিয়া ই মানে অনলি এটা সাৰৰ নামে জানে ইউৰিয়া সেইকাৰণে ই মুখত যি পায় সেইটো বকি দিলা মানে ইউৰিয়া মানে যি বস্তু বা শস্যখিনি ওখ হয় বা শস্য ভাল হয় সেইটো কথা নাজানে ই অনলি ইউৰিয়া নামটো জানে সেইকাৰণে ভাবে আইকে গাইছ এক্সাম হৈ জীৱন চাব নেকি গাইছ কি হ'ল এইটো চাওক গাইছ গোবৰ মহা খচিলোঁ বাই গাইছ আমাৰ ব্ৰাদাৰহঁতে পিছফালে আহিছে তাৰ যাওঁ সি মেনেজ কৰিব আহিছে আৰু গাইছ মেনেজ কৰিছে ফিল্টাৰটো নিবাচোন নাহিয়া শুনো এটা কথা কওক ৰখা না তুমি হেল্ল' আগতচোন আগত এই ৰখি ওলাই নাহিকে বাতলি স্পীড দেখছা তাৰ গাইছ মেনেজ কৰাৰ কাৰণে স্পীড দেখছা গাইছ চাওক গাইছ
নহ'লে মই চেছে আৰু 1000 দিয়া বুলি কবি মই কামৰ পইচা কোৱা নাই পৰহিবা তাৰে পিছদিনা 5 টকা দিম তই কবি তইতো কবি আৰু 200 টকাটো 1200 টকাত বন্ধ কৰিছি শেষে হ'ল বুলি কয় তোক মাল 10 টকা বেছিকৈ দিম 200 টকা তোৰা কিন্তু কবি 1000 এডভান্স দিছি ফিল্টাৰটো ভালকৈ বনাইছিল পুৰা ভালকৈ কবি ৰৈছে কক এইটো নেকি এইটো নেকি মালটো এইটো নহ'লে বহুত ডিষ্টাৰ্ব এয়া গাইছ আমাৰ নিউটন ভাই এয়া অৱস্থা যিকো খ্ৰীষ্ট আস্তে দিয়াত আহিছে গাইছ বাকী চল আগত যাব পাইছোঁ ফাইনেলি আমি নিউটন ভাইটোৰ ঘৰ আহি পালোঁ এতিয়া এইটো থৈলো ৰ গাইছ থৈলো উঠি লগ পাইছোঁ তো গাইছ ফাইনেলি আমি ঘৰত আহি পালোঁ গাইছ একদম কমি গ'ল নিব ষ্ট্ৰপ বিৰাট গৰম আপোনালোকে বহুত গৰম গাইছ আৰু গাইছ মানে এইটো সেনেকুৱা মানে ইমান খাছ ব্লগ হোৱা নাই আমি জানো ফিল্টাৰ আমরা যাতে কোনো এনেকৈ নহয় গাইছ আৰু কোনোবাই ফিল্টাৰ দেখাই নাই আৰু মেইন কথা কি হ'ল গাইছ সেনেকুৱা কণ্টেনো নাই সেইকাৰণে মানে বনাই দিলোঁ আৰু মেইন কথা আমাৰ কণ্টিনিউ ৰাখিব লাগে আমি ওলাম গাড়ীখন সেই কৰিব পাৰিলি সময় মিলাব পাৰিলি মেইন কথা গাইছ আমাৰ মানে কি হৈছে বন্ধ নাপাওঁ না এতিয়া ৰবিবাৰে বন্ধ পাম ঠিক নাই গাইছ ৰবিবাৰ এটা ভাল ভ্লগ এটা আহিব পাৰে বা আমি যাব পাৰোঁ সেইখিনি দেখাম গাইছ বাকী ছাবস্ক্ৰাইব কৰাটো বাঢ়িবতো কৈ থকা নাই বাহিৰত কৰি দিব গুণে গুণে একদম ফ্ৰী হয় বাকী 300 হ'ব যাইছে গাইছ তাৰ তাতে কৰি দিয়ক আৰু গাইছ মৰমটো দিছে বহুত সেইখিনি কৰি দিয়ক সেইখিনি আৰু গাইছ তো নেক্সট ব্লগত লগ পাইছোঁ এণ্ডিংটো কৰি গাইছ গতিকে যিসকল নতুনকৈ চাই আছে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইবটো নিটিবত নাপাহৰিব আৰু বেল আইকনটো গাইছ আৰু বেল আইকন সকলোখিনি ভিডিঅ' পাব আমাৰ আৰু গাইছ বাই বাই এতিয়া কাটো